হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। ৰঙালাও আৰু আলুৰ সৈতে ধুনীয়া এখন কণী তৰকাৰী বনাওঁ আহক। ইয়াতে মই গোটেইখিনি বস্তু উলিয়াই লৈছোঁ। ৰঙালাও কাটি লৈছোঁ সৰুকৈ, বইল আলু, আৰু এয়া দেখিছে পিঁয়াজখিনি কটা আছে। কিন্তু এই পিঁয়াজখিনি আমাৰ শ্বপিং এক্সপাৰ্ট মোৰ ভাইটিয়ে কাটিছে। কিবা বনাব থাকিলে তাক পিঁয়াজ কাটিব দিওঁ, সি খুব ধুনীয়াকৈ পিঁয়াজখিনি কাটি দিয়ে। তো এইফালে পিঁয়াজ গোটেইখিনি মই ৰেডি কৰি লৈছোঁ। এতিয়া মিক্সিৰ জাৰত আছিলে আদা, নহৰু আৰু বিলাহী। তাতে মই গোটা জিৰা দিলোঁ, গোটা ধনিয়া দিলোঁ, ডালচেনি এটুকুৰ আৰু ইলাইচি এটা দি অকণমান পিঁয়াজ দিছোঁ। তাৰপাছত পানী অকণমান দি এইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আজি মোৰ খুবেই হেক্টিক ডে আছিল, বিকজ আজি মা ঘৰত নাছিলে। তো মোৰ লাঞ্চ প্ৰিপেয়াৰ কৰাৰ লগতে আৰু এটা এক্সট্ৰা কাম ওলাইছিল। সেইটো কাম বাৰু মই নেক্সট ডে ভিডিঅ' আপলোড কৰিলে গম পাই যাব। তো ইয়াতে মোৰ পেষ্টখিনি ৰেডি হৈ গ'ল। এতিয়া কণীকেইটাত হালধি আৰু নিমখ সানি লৈ এনেকৈ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। অলপ দিন আগতে মই কণীৰ আৰু এটা ৰেচিপি আপলোড কৰিছিলোঁ। সেইটো ভিডিঅ' যদি এতিয়ালৈ চোৱা নাই, মই ৰিলেটেড ভিডিঅ'ত দি দিম, আপোনালোকে চাই ল'ব। আৰু এতিয়া মই কণীকেইটা ইয়াতে অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। মই কণীৰ তৰকাৰী খাই খুবেই বেছি ভাল পাওঁ। সেইকাৰণে যেতিয়াই কণীৰ তৰকাৰী বনাওঁ অকণমান বেলেগ বেলেগ ধৰণে বনাওঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আপোনালোকে ট্ৰাই কৰি চাব কেতিয়াবা মন গ'লে। তো ইয়াতে কণীকেইটা ৰঙচুৱা হোৱালৈ ভাজিলোঁ, ভাজিখিনি নমাই দিলোঁ। এতিয়া তেজপাত এটা আৰু শুকান জলকীয়া এটা সেইখিনি তেলতে দি দিছোঁ। এতিয়া ইয়াতে মই পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। আজি পিঁয়াজখিনি মই চপাৰ নাইবা মিক্সাৰত দিয়া নাই। চপাৰটোতো দেখিছেই চাগে, একেবাৰে ছিঙি থাকিল। মিক্সিটো নিদিলোঁ, মিক্সিত অকল আদা, নহৰু, বিলাহী এইখিনিকে মাৰি ল'লোঁ। তাৰপাছত ইয়াতে এতিয়া নিমখ হালধি দিছোঁ। দি উঠি এইখিনি অকণমান সময় ভাজি ল'ম। ভাজি লোৱাৰ পাছত ইয়াত মই আদা, নহৰু পেষ্টখিনি দিয়াৰ আগতে ৰঙালাওখিনি দিম। ৰঙালাওখিনি সিজোতে বেছি সময় নালাগে, সেইকাৰণে মছলাখিনি দিয়াৰ আগতে মই অকণমান পিঁয়াজৰ লগতে ভাজি ল'ম। অকণমান যেতিয়া সিদ্ধ হ'ব তেতিয়ালৈকে ভাজিম। এয়া দেখিবলৈ পাইছে, এইখিনি মই ফ্ৰাই কৰি ল'লোঁ। এয়া এনেকৈ খন্তি পাতেৰে হেঁচি হেঁচি দিওঁতে অকণ অকণ ভাঙিছে। বাছ এইখিনিয়ে যথেষ্ট, কাৰণ আঞ্জাখন যেতিয়া উতলিব তেতিয়া এনেও বস্তুটো আৰু সিজিব। এতিয়া আদা, নহৰু পেষ্টখিনি মই দি দিছোঁ আৰু এতিয়া মছলাখিনি ৰঙালাও আৰু পিঁয়াজৰ সৈতে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া দেখিবলৈ পাইছে, মই এইখিনি ধুনীয়াকৈ লৰাই লৰাই ভাজি আছোঁ। যিমানে মছলাটো ভাজিম সিমানে আঞ্জাখন খাবলৈ ভাল হয়। আঞ্জাত দিবলৈকে মই অলৰেডি পানী গৰম কৰি থৈ দিছোঁ। মোৰ মছলাখিনি এতিয়া দেখিছে ভাজা হৈ গৈছে। আৰু এতিয়া মই ইয়াতে প্ৰথমতে অকণমানি গৰম পানী দিম। গৰম পানী দি এইখিনি উতল আহিবলৈ দিম। উতল অহাৰ পাছত যোনটো মিক্সাৰ জাৰত মই মছলাখিনি পিচিছিলোঁ তাতে অকণমান পানী দি পেলাই সেইখিনি ধুনীয়াকৈ ইয়াতে ঢালি দিম। মছলা অকণমানো ৱেষ্ট কৰিব নালাগে, যিহেতু আজিকালি বস্তুৰ বহুত বেছি দাম হৈ গৈছে। এতিয়া মই এইখিনি মিক্স কৰি দিছোঁ। মিক্স কৰি উঠি অকণমানি উতল অহাৰ পাছত ইয়াতে মই ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ। মই ইয়াতে ৰেড চিলি পাউডাৰটোৰ বাহিৰে আৰু বেলেগ একো পেকেট মছলা ব্যৱহাৰ কৰা নাই। ৰেড চিলি পাউডাৰটো এইকাৰণে দিলোঁ কাৰণ মোৰ ওচৰত কেঁচা জলকীয়া নাছিলে। বাছ এতিয়া মই পানী আৰু অকণমান দিলোঁ। দি উঠি এতিয়া আলুখিনি যে বইল কৰি থৈছিলোঁ, এটা আলু কাটি দিলোঁ আৰু এটা মই ধুনীয়াকৈ ভাঙি ভাঙি দিছোঁ। তাৰপাছত অকণমান উতলি লৰাই লোৱাৰ পাছত কণীকেইটা দি দিলোঁ। বাছ হৈয়ে গ'ল আৰু মোৰ কণী তৰকাৰী ৰেডি। এইটো ষ্টেজতে নিমখটো কম হৈছে যদি অকণমান টেষ্ট কৰি ল'ব পাৰে। আৰু মোৰ ধুনীয়া ৰঙালাও আৰু আলুৰে বনোৱা কণী তৰকাৰী ৰেডি হৈ গৈছে। ভিডিঅ'টি আজি ইমানেই আছিল। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।